নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি স্বাধীনতা দিৱস উপলক্ষে আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানেই 1947 চনৰ 15 আগষ্ট তাৰিখটোত মানে আজিৰ দিনটোত আমাৰ দেশখন স্বাধীন লাভ কৰিছিল। আমাৰ দেশখনে স্বাধীনতা পাবৰ কাৰণে বহুতো মহান লোকে নিজৰ জীৱনো বলিদান দিবলগীয়া হৈছিল। আমাৰ দেশৰ কাৰণে যিসকল লোকে নিজৰ প্ৰাণ আহুতি দিছিল সেইসকল শ্বহীদক মই আজি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু যিসকল লোকে আমাৰ দেশখনৰ ৰক্ষাৰ্থে এতিয়াও সীমাত কৰ্মৰত হৈ আছে সেইসকল লোককো মোৰ আন্তৰিক সেৱা নিবেদিছোঁ। মহান শ্বহীদসকলক সুঁৱৰি আজিৰ মোৰ ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আজিৰ দিনটোত মই দুটামান গছপুলি ৰোপণ কৰিম। অলপ ওলাই আহিছোঁ, আপোনালোককো দেখাওঁ আজিৰ পৰিৱেশবিলাক কেনেকুৱা। এতিয়া আমি গাড়ীত তেল ভৰাই লওঁ আৰু জলদি ঘৰলৈ যাওঁ, বহুত ভোক লাগি আছে। বৌয়ে ঘৰত মটন কাৰী বনাই থৈছে স্পেচিয়েল, আৰু কঁঠাল গুটি পিটিকা বনাই থৈছে। মই এতিয়া খাই লওঁ, দেখিয়ে লোভ লাগি গৈছে মোৰ। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু মই আমাৰ শ্বহীদসকলক সুঁৱৰি আৰু বীৰ জোৱানসকলক ডেডিকেট কৰি মই এটা গানৰ কলি গুণগুণাম আপোনালোকৰ আগত। কিবা যদি ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিয়ক। का भी हक था, ना देख मुझे यूं मुड़ मुड़ के, तेरा मेरा साथ यहीं तक था। ये तेरी ज़मीं तेरे खून से ही तो सजती संवरती है रांझे, तेरे इश्क की मैं हकदार नहीं, तेरी हीर तो धरती है रांझे। तेरी मिट्टी में मिल जाऊँ गुल बन के, मैं खिल जाऊँ, इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जाऊँ, तेरे खेतों में लहराऊँ, इतनी सी है दिल की आरज़ू।
ए मेरी ज़मीं अफसोस नहीं जो तेरे लिए सौ दर्द सहे, महफूज रहे तेरी आन सदा, चाहे जान मेरी ये रहे ना रहे। ए मेरी ज़मीं महबूब मेरी, मेरी नस नस में तेरा इश्क बहे, फीका न पड़े कभी रंग तेरा, जिस्मों से निकल के खून कहे। तेरी मिट्टी में मिल जाऊं, गुल बन के मैं खिल जाऊं, इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जाऊं, तेरे खेतों में लहराऊं, इतनी सी है दिल की आरज़ू। মোৰ গানটো শুনি কেনে পালে আপোনালোকে জনাব কমেণ্টত। আৰু এতিয়া আপোনালোকক লৈ যাওঁ মই আমাৰ ঘৰত পতাকাখন ক'ত লগাইছোঁ দেখাবলৈ, ব'লক। আজিৰ দিনটোৰ ব্লগটি চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টত জনাব। আৰু যদি ভাল পালে দেন লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ আপোনালোকক। আজিলৈ আহোঁ, বাই বাই।